নমস্কাৰ ভাইলনেছ ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈকে আপোনাক সকলোকে মই ভাইলনে স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ হাঁহৰ মাংসৰ এটা ৰেচিপি। এয়া দেখিছেনে, জুই লগাই লৈছোঁ আৰু হাঁহৰ মাংসখিনি বনাবলৈ লৈছোঁ। লগত ছোৱালীও বহি লৈছে আচলতে। ধুনীয়াকৈ হাঁহৰ মাংসখিনি আজি জুইতে বনাম, যিহেতু বতৰো ঠাণ্ডা হৈ আছে। আৰু মাংসখিনি তেলতে পিঁয়াজ অকণমান দি পেলাই ভাজি লৈছোঁ প্ৰথমতে, ইয়াৰ পিছতে মছলাখিনি দিম আৰু লগতে আছে আজি জহা কোমোৰা। তেনেকৈ খাম বুলি ভাবিছোঁ, কাৰণ হাঁহত আপোনালোকে জহা কোমোৰা বা কোমোৰা নিদিয়াকৈ, জহা নহ'লেও হ'ব বাৰু, কোমোৰা নিদিয়াকৈ খালে আচলতে টেষ্টটোৱে নুঠে। সেইকাৰণে আজি কোমোৰাৰ লগতে খাম বুলি ভাবিছোঁ। নিমখ দি লৈছোঁ আৰু এয়া দেখিছে মোৰ ৰেডি। আলু দিছোঁ প্ৰথমতে, আলুৰ পিছতে আপোনাৰ অলপ সিজি লওক, অকণমান ভাজি লওঁ। এয়া মছলা দিছোঁ। মছলা বেলেগ একো ব্যৱহাৰ কৰা নাই আচলতে, আদা নহৰু, তাৰপিছত আকৌ আপোনাৰ জিৰা ধনিয়া, তেনেকৈ যিখিনি আমি ইউজ কৰোঁ সেইখিনিয়ে ইউজ কৰিছোঁ ইয়াতে। বেলেগ একো দিব নালাগে আচলতে, হাঁহৰ মাংসৰ টেষ্টটোৱে বেলেগ হয়, সেইকাৰণে বেলেগ একো মছলা ব্যৱহাৰ নকৰিলেও হয়। ইয়াৰ পিছত দি দিছোঁ কোমোৰা আৰু অমিতা কেইডোখৰমান আছিলে, সেইডোখৰো দি দিছোঁ আচলতে। তেতিয়াও ভাল লাগে খাবলৈ, অকণমান গ্ৰেভিটো ভাল হয়, টেষ্ট হয়। আৰু ইয়াত মই ব্যৱহাৰ কৰিছোঁ জহা কোমোৰা, আৰু জহা কোমোৰা ব্যৱহাৰ কৰিলে মানে টেষ্টটো ভাল উঠে আৰু গোন্ধটো আচলতে ভাল হয়, জহাৰ নিচিনা গোন্ধই ওলায়। বজাৰত খুব বিচাৰি ওলাব লগা হৈছে জহা কোমোৰাটো। আৰু এয়া দেখিছে মাংসত তেলটো যিটো আছে সেইটো উঠি আহিছে, আৰু এনেকৈ অকণমান কিছু সময় ঢাকনি দিয়াৰ পিছত কালাৰটো এতিয়া খুব ধুনীয়া হৈ পৰিছে। আৰু হাঁহৰ মাংস বুলি ক'লে আচলতে এনেও তেলটোৱে বিশেষকৈ হয়, আৰু তেলেই আছে, তেলেতীয়া হাঁহ, খুব ধুনীয়া এটা তেল এটা উপঙি উঠিছে দেখিছেনে। আঞ্জাখনত কি ধুনীয়া কালাৰ হৈছে, দেখিয়ে খাওঁ লাগে আচলতে। সেইকাৰণে আজি ইমানতে এইখিনিয়ে, ধন্যবাদ।